ক'ত যাবা এতিয়া ভিডিঅ' ভাই চাব সকলোকে নমস্কাৰ জনাইছোঁ আমি আজি যাব ওলাইছোঁ বিদুৰ ভাই আৰু বিদুৰ ভাই কেনেকুৱা হয় বাৰু আমি চাই আহোঁ শুনিছোঁ বহুত ভাল হৈছে এতিয়া আমি বিদুৰ ভাই চাব যাম আমি আহি পালোঁ আৰু ভিতৰৰ ফালে এতিয়া গৈ আছোঁ ল'ৰাই পপকৰ্ণ হাতত ল'লে আৰু ভিতৰৰ ফালে আমি সোমাই আছোঁ এয়া ভিতৰৰ পৰিৱেশ আৰু আমাৰ এয়া চিট আৰু চিনেমা উপভোগ কৰি আছোঁ বৰ্তমান কেতিয়াবা কৰিব পাৰিম 3 দিন পাছত কৰিব পাৰিব কৰিয়ে খবৰটো দিব আকৌ কেনে পালে থয় এইটো আকৌ খবৰ দিয়া কথা নেকি নহয় এনেই নকলোহেঁতেন উপহাৰ যে আমাৰ বলিনৰ প্ৰথম উপহাৰ থ্যাংক গড আপোনালোকলৈ ভাল খবৰ বেবিটোৰ কণ্ডিশ্যন এতিয়া যথেষ্ট মানুহে কেইটামান টকাৰ বিনিময়ত সিহঁতক 5 বছৰৰ কাৰণে আমাৰ মূৰৰ ওপৰত উঠি নাচিবলৈ এৰি দিওঁ আৰু সিহঁতে আমাৰ মূৰতেই নাচি মূৰতেই মুতি দিয়ে আৰু আমি হাত চাপৰি বজাই ৰং চাই আমি আচলতে সঁচাকৈয়ে বিদুৰ ভাই মহাভাৰতৰ বিজয়ক চিনি পাওঁ পাণ্ডৱৰো হ'ব নোৱাৰিলে কাৰণ কৌৰৱে নিদিলে আৰু কৌৰৱৰো হ'ব নোৱাৰিলে কাৰণ বিবেকে নহ'লে আৰু এনেকৈ শেষত চিনেমা সমাপ্ত কৰিলে চিনেমাখন চাই খুবেই ভাল লাগিছে এটা বাস্তৱ ঘটনা কাহিনীৰ মাজলৈ আনি ধুনীয়া এখন ছবি ৰূপ দিছে আৰু আপোনালোকেও আহক চিনেমাখন উপভোগ কৰক বহুত ভাল লাগিছে লগতে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লাইক শ্বেয়াৰ কমেণ্ট কৰিব ধন্যবাদ